আৰু বস্তু এটা দেখুৱাম আপোনালোকক। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মানে আজি ভাত বনোৱা পাহৰিলোঁ। এতিয়া ভাতটো বনাই আছোঁ। এতিয়া আপোনালোকক ভাতটো বনাই হৈ গ'ল। এতিয়া দালিটো বনাই আছোঁ। দালিটো অলপমান দেখুৱাম আপোনালোকক। দালিটো উতলি আছে। তাৰপৰা আপোনালোকক আমাৰ ৰুমটো অলপমান দেখুৱাই দিম। ৰুমটো এইটো চাইডত বিচনাখন আছে, এইফালে কাপোৰখিনি ৰাখি থৈছোঁ। তাৰপৰা ইয়াত তেল চেলবিলাক আছে। তাৰপৰা এইফালে দুটা টিং আছে, দুটাত পানী ভৰাই থৈছোঁ। তাৰপৰা এইটো চাইডত চব্জি আৰু ডিম চিম এনেকৈ থৈছোঁ। তাৰপৰা এইফালে চাউলটো আছে ইয়াত। বন্ধুসকল, ৰুমটো চাই লওক। ৰুমটো হৈ গ'ল। আপোনালোকক দেখুৱাম এতিয়া। মোৰ মানে ৰুমটো কোম্পানীৰ ওপৰতে আছে, কাম কৰোঁ। আৰু মই গা চা জেগাত পঠাই আছোঁ। মই গা চা ধুওঁ, পানী পৰি আছে। ইয়াতে আছোঁ, কিবা লাগে ইয়াত থাকিলে ফটো কিবা ধুনীয়া লাগে। মই দেখুৱাই দিম আপোনালোকৰ জাহাজখন এতিয়া ভাত চাত খোৱা হৈ গ'ল। এতিয়া ওলাই আহিলোঁ। এইটো কোম্পানীটো এইটো। তাৰপৰা এতিয়া যাম আমি ৰেচন দোকানলৈ। ৰেচন দোকানখন আপোনালোকক দেখুৱাই আছোঁ। এখনে ৰেচন দোকান দোকানখন। আৰু বস্তু এটা দেখুৱাম আপোনালোকক। মানে ইয়াত শহাপহু আছে, শহাপহু দেখুৱাম আপোনালোকক। দোকানখন ধুনীয়াই বাৰু। এইয়া শহাপহু আছে ইয়াত। 3টা শহাপহু থৈ দিছে, 2টা বগা, এটা কিবা। আজি ইমানেই ভিডিঅ'টো। তো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।